Hello everyone, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ, মছলা ভেন্দি। তো মছলা ভেন্দি বনাবলৈ প্ৰথমতে ভেন্দি কেইটা এনেকৈ ডাঙৰকৈ কাটি লৈছোঁ আৰু এনেকৈ মই কাটিব লাগে আৰু এনেকৈ কাটি লৈ ভালদৰে তাৰ পিছত বিলাহী লৈছোঁ পেষ্ট বনাই আৰু লগতে বনাই লৈছোঁ পিঁয়াজ। তাৰপিছত দিছোঁ তেল আৰু তেলত দিম এতিয়া মই ভেন্দিখিনি আৰু ভেন্দিখিনি যেতিয়া ভাজিম তেতিয়া একো আৰু মছলা ইয়াতে মই নিদিওঁ, অকল হালধি দিম আৰু হালধি দি পেলাই ভাজিম। ইভেন নিমখো দিয়া নাই, নিমখ দিলে মানে পানী হৈ যাব যে, সেইটো কাৰণে নিমখো নিদিব। তাৰপিছত এনেকৈ ভাজি লওঁতে খুব বেছি 3 মিনিটমান লাগিব আৰু সিজিব নালাগে, জাষ্ট এটা মানে ফ্ৰাই লুক এটা মানে কৰাৰ কাৰণে এনেকৈ ভাজি হৈ গ'ল। এতিয়া দিছোঁ আকৌ সেইখন কেৰাহীতে অকণমান তেল আৰু তেলত দিম গোটা জিৰা, তাৰপিছত শুকান জলকীয়া, তাৰপিছত দিম তেজপাত আৰু তেজপাতটো মই ধুই পখালি বঢ়িয়াকৈ কাটি কুটি থৈ দিওঁ, তেতিয়া তোমাৰ দিবলৈ একেবাৰে সহজ। আৰু এনেকৈ অকণমান ভাজি পেলাই ইয়াতে প্ৰথমতে মই দিম এইখিনি দিলোঁ পিঁয়াজখিনি। তাৰপিছত পিঁয়াজখিনি অকণমান ভাজি পেলাই আদা নহৰু মই পেষ্ট বনাই থোৱা আছিলে সেইটো দি দিলোঁ। তাৰপিছত এইখিনিও আৰু অকণমান ভাজিম আৰু যিকোনো চব্জি বা তৰকাৰীত মানে মছলাটো বহুত ভালদৰে ভাজাটো বহুত জৰুৰী। আৰু ইয়াতে দিলোঁ মই এতিয়া জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি, গৰম মছলা গুড়ি। তো সেনেকৈ গোটেইখিনি দি পেলাই এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আৰু যিহেতু মছলাটো ভালদৰে যদি আপুনি ভাজে তেতিয়া গোটেই মানে আঞ্জাখনেই বহুত ধুনীয়া হয় তাৰমানে, সেইটো মই যিকোনো মই সেয়াতে আৰু তো এইখিনি এতিয়া ভালদৰে ভাজি লৈ এতিয়া বিলাহী যে পিচি লোৱা আছিলে তো সেইখিনি ইয়াতে দি দিলোঁ। তাৰপিছত এইখিনি আকৌ অলপ ভাজিব লাগিব। এতিয়া ভালদৰে ভাজি লৈ এতিয়ালৈকে মই নিমখ দিয়া নাছিলোঁ ন, তো এতিয়া মই নিমখ দি দিলোঁ ইয়াতে। নিমখটো মই ভেন্দি ভাজোতেও নাই দিয়া, তো সেইটো হিচাপত নিমখখিনি দি দিছোঁ। এতিয়া এইখিনি আকৌ অলপমান ভালদৰে ভাজি লৈ একদম কমি যোৱা ইয়াতে এতিয়া মই ভেন্দিখিনি দি দিলোঁ আৰু ভেন্দিখিনি দি ভালদৰে লৰাই দি এতিয়া আহিলোঁ মই ইয়াতে ভেন্দিখিনি ভিজি থকাকৈ মানে পানী, আৰু পানীটো দিব লাগিব কাৰণ ভেন্দিটো সিজা নাই নহয় এতিয়ালৈকে, তো সেইটো কাৰণে পানীটো দি দিলোঁ ইয়াতে। তাৰপিছত পানীটো দি অকণমান ঢাকন নিদিব, ঢাকন দিলে বেছি সিজিব, তেতিয়া ভেন্দিবিলাক ভাঙি চিঙি চুৰমাৰ হৈ যাব, তো ঢাকন দিব নালাগে। তো এনেকৈ লাহে লাহে লৰাইও দি আছোঁ যিহেতু লাগি ধৰিব পাৰে ন, তো সেইটো কাৰণে চাওকচোন কি ধুনীয়া লুক হৈছে, কেনেকুৱা লাগিব খাই, সঁচাকৈ বহুত ভাল হৈছিলে, বহুত খাই ভাল লাগিছিলে। তাৰপিছত চাওক লাহে লাহে পানীটো শুহি আহিছে আৰু মানে আঞ্জাৰ যিটো মানে ধুনীয়া ৰং এটা, আৰু লগতে অকণমান চেনি দি দিছোঁ কাৰণ বিলাহী দি আছে টেঙা লাগিব নহয়, সেইটো কাৰণে অকণমান চেনি দি পেলাই আমাৰ মছলা ভেন্দি ৰেডি। লগতে আছিল দাইল, তাৰপিছতে মছলা ভেন্দি, তাৰপিছত আছিলে পাপৰ, চালাড, এইবিলাকেৰে ভাত সাজ খালোঁ। তো আজিলৈকে এইখিনিয়ে, সকলোকে টাটা, বাই বাই।